হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু মোৰ ফালৰ পৰা সকলোকে হেপ্পী ৰঙালী বিহু আৰু এইবাৰ বিহু অতি সুন্দৰ পৰিৱেশ আজি বহাগ বিহুত ইমান ধুনীয়া পৰিৱেশত আহিছোঁ মোৰ লগত আছে মন মানুহ ইফালে ককা আৰু ভাইটিহঁত আৰু আমি এতিয়া পথাৰৰ মাজে মাজে কি আছিল গৰুক কোবাব যাই আছোঁ মানে লাও খুৱাব যাই আছোঁ আৰু চাই থাকক চাওক কি ধুনীয়া পৰিৱেশ কেমেৰাততো 1% উঠা নাই ভাল এয়া মামাৰ বড়ো ধানৰ খেতি আনফালে ককাই পুৱাই গৰুকেইটাক গা ধুৱাই পথাৰলৈ লৈ আহিছিল আৰু মোৰ কলাত আছে খুচিমা আৰু ইফালে মনে ছাগলীকেইটাক গা ধুৱাই শিঙত তেল লগাই আছে ককাকৰ লগত আৰু ইফালে ভাইটি আৰু ককাই দুয়ো লগ হৈ কেনে গৰু ছাগলীৰ বাবে লাও বেঙেনাৰ মালা গুঠি আছে আহি দেখোঁ দুয়োটা লগ হৈ ঢেঁকীত পিঠাগুড়ি ৰেডি কৰি আছে এয়া মাহীহঁতৰ ফুল কি ধুনীয়াকৈ ফুলি আছে আৰু ৰ'দত মেলি দিছে হালধি আৰু ইফালে ভাইটি ছাগলী পোৱালিটোৰ লগত খেলি আছে আৰু ইফালে ডাঙৰ মাহীও পূৰা পিঠা বনাত লাগি গৈছে আৰু এতিয়াহে লাগিছে বিহু বিহু আৰু যিহেতু আজি নিয়ম আছে মাহ হালধিৰে গা ধুব লাগে কাৰণে আইতাই বটি আছে মাহ হালধি লগতে কেঁচা এনে গা ধুবলৈ এলাহ কৰা ল'ৰা ছোৱালীও আজি পূৰা আগেই গা ধুই লৈ গা পা ধুই ধুনু হয় এতিয়া খাবলৈ বৈছোঁ দৈ চিৰা কাৰণ বিহুৰ দিনাখন বোলে দৈ চিৰা খাব লাগে আৰু লগতে খাইছোঁ বকা চাউল অলপমান খুচিৰ ধেমালি চাওঁ আবেলি হোৱাৰ লগে লগে আইতাই থোপা দিবৰ বাবে যা যোগাৰ কৰিছে আৰু ইফালে নতুন পাঘাও ৰেডি কৰিছে টিনা তাৰ পোৱালিটো ৰাধিকা এইটো তাৰ চিট চকী এখন ৰাধিকা টিনা ছানছেট এইবাৰ বিচনী ব্যৱহাৰ কৰিব পাৰিম থোপাখিনি জ্বলাই বিচনীৰে বিচি দিলে আৰু আজিৰ পৰা বিচনী ব্যৱহাৰ কৰিব পাৰিম আৰু ইফালে মহাই গৰুকেইটাক লৈ আনিলে পথাৰৰ পৰা ইফালে গৰু ছাগলীকো বিহুৱান দিব ধৰিলে মহাই মানে পঘা দিয়ক নতুন পঘাটো বিহুৱানি দিয়ক আৰু ইফালে ভাইটিও মনেও লগ হৈ ছাগলীকেইটাক বান্ধিলে নতুন পঘাৰে আৰু এনেদৰে গৰুকেইটাক গোহালিত বান্ধিলে নতুন পঘাৰে আৰু এনেদৰে সেই গৰু বিহু সমাপ্ত হয় আৰু দ্বিতীয় দিনা মানুহ বিহুৰ দিনাখন মামা ঘৰত আহিলোঁ আৰু এয়া মামী আমাক বিহুৱান দিলে আৰু আমাৰ এনেকেই নিয়ম দিয়ক বাৰীতে বিহুৱান দিয়ে আৰু গধূলিৰ সময়ত বিহু দল অহা আৰম্ভ হৈ গ'ল তো এইবাৰ এনেদৰে বিহুত মামা ঘৰৰ পৰা এনজয় কৰিলোঁ বহুত আৰু স্মৃতি হিচাপে অলপ মোবাইলত ধৰি ৰাখিব খুজিছোঁ সময়বোৰ তো এয়াই আৰু অলপ বিহু এনজয় কৰক আপোনালোকে আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰিলোঁ বাই বাই